আমাৰ ঘৰলৈ গ'লো এতিয়া মা নাই আমাৰ ঘৰতে বৌ আছে বৌয়ে বিচাৰি পাব জানো গুৰুঘৰীয়া বচন আছিল ৰাঘৱানন্দ তেখেতে আকৌ বিনতিৰ কালগ্ৰাসত পৰি বিহা সংসাৰৰ পৰা পৰসংসাৰলৈ গতি কৰিলে। আজি আকৌ তেখেতৰ এই অন্তিম সৎকাৰৰ কাৰণে আপোনাসৱক এই জাৰে দিনে ৰ'দে বোকাই পানীয়ে অনেকখিনি কষ্ট দি নিমন্ত্ৰণ কৰি আনি কেৱল দুখতে আজৰা কৰা হৈছে মোৰ দেৱৰ দেৱতা সব বোলে সেই প্ৰাণপ্ৰভু ভকতৱ চল পখিলো হে আহৰণ তজুনি জনাইছে ৰাখিব আমাকে নহিয়ে নাৰায়ণ বিষয় বাসনা দুখ বাসনা ঘৰৰ যিবোৰে সকলো নাই অনাত্মা দেহক আত্মা বুদ্ধি কৰি মৰুকো প্ৰভু যায় দূৰ দুখৰ গুণ নিবিচাৰি প্ৰভু যেনেকি পাতৰি ওক যিমতে পন্থত ৰহি বাক পাৰো হেন অনুমতি দি সিপাৰৰ সাগৰত সিপালি বানিয়া ভজিছা আছে তোমাৰ আমাৰ ঘৰখন অতিকাৰ্য যদি দেহে প্ৰভু নিষ্ট বাপ এখন নুহুই তুমি অক্তিপালো হৈ নোৱাৰা কৃপা কৰি কৰি নুশুনি মন ভংগ হৈ যদি পাগৰে তুলসী দেৱী এতেকে তোমাৰ সম্বন্ধ গতিল ভৰিলো তজি তুমি কৰ তোমাৰ কেৱল হ'ব খঙে খঙে ৰখা বালিবৰ মোৰ দেৱৰ দেৱতা সব এই তেখেতৰ এই হৰযাত্ৰাত এই হক দিবলৈ লগতে এই গায়না ভাগলৈও গীত ধৰি যাবৰ বাবে আপোনালোকৰ চৰণত কেৱল কাকতি মিনতিহে কৰা হৈছে। এই জীৱিত কালতো আমি তেখেতসকলক তেখেতক লালন পালন কৰোঁতে মাকে কথাৰ অনেকখিনি দুখ শিকাই লগাব পাৰোঁ। এই সকলোখিনি দুখ মৃতকৰ এৰিব লাগে আৰু তেখেতেও যদি আমাক কিবা কিবি দুখ শিকাই লগাইছিল সেইখিনিও আজি এই আমাৰ অন্তিম যাত্ৰাৰ সময়ত আমি সকলোখিনিয়ে এৰা এৰি কৰি মৰায়ো মৰা সং পাবগৈ লাগে জীয়াই জীয়াই সময়ত থাকিব লাগে তাৰ বাবেহে আপোনালোকৰ আশীষ প্ৰাৰ্থনা কৰি কেৱল মাত্ৰ জাননীত থাকি প্ৰাৰ্থনা কৰা হৈছে মোৰ দেৱৰ দেৱতা সব। তাৰপিছতে এই বংশ পৰিয়ালৰ যিমান কেইঘৰি আছোঁ এই সকলো ঘৰে আজি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আপোনালোকৰ চৰণত এটি তামোল এখিনি পাণৰ জৰিয়তে কেৱল মাত্ৰ জাননীত থাকি প্ৰাৰ্থনা কৰা হৈছে মোৰ দেৱৰ দেৱতা সব। এই লগতে মিতিৰ কুটুম অন্যান্য সকলেও যি যেনেকে সম্বন্ধ ঘটিছে যাৰ যেনেকে সেৱা ধৰিছে এই সৰ্বজনৰ হৈ আৰু কেৱল মাত্ৰ জাননীত থাকি প্ৰাৰ্থনা কৰা হৈছে মোৰ দেৱৰ দেৱতা সব। এই সেৱাটোকে কৰি মেলি বোলা পাণ এটি তামোল এটি গোটোৱাত আপোনাৰ সবক আহ্বান কৰি অনাত মাতে কথাই আসনে ভাষণে অনেকখিনি অপৰাধ নহ'বলৈ ঠাই নাই মোৰ দেৱৰ দেৱতা সব। এই সকলোখিনি অপৰাধক জনক সমৰীক্ষণ কৰি ইবাৰ যদি বন্দীহঁতক চৰণ কৰি ডাকৰ বুলি ধৰি লোৱা যায় তেহে বন্দীহঁতৰ জীয়ৰ যৎকিঞ্চিত মান তৰণৰ ভকত বৈষ্ণৱ ছুটি হৈছে আপোনাৰ আহি এই আপোনাৰ গৃহত এই সকলো বিনয় বহুত আপুনি যাত্ৰা উপলক্ষে মহাপুৰুষৰ গীত ধৰিবৰ কাৰণে আজ্ঞা বিচাৰি আপোনালোকৰ চৰণত জাননী কৰা হৈছে গৈ আছোঁ তই আমাৰ পদূলিতে ৰৈ দিবি যিখন বেটেৰীতে খালী পাওঁ সেইখনতে উঠি দিবি। চালাঙি হ'বতো জাত ধৰিবলৈ ক'ব লাগে আকৌ মই ঘাট ধৰিব
নাযায় হ'ল তেতিয়া ক'বলৈ ইবাৰ অকল এইকেইটা মানুহে এৰি দিব মোৰতো কোনফালে আছে মোৰ কোনফালে ইফালে ইফালে আছে লাহে 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 বাবা এখন গাড়ী ভৰাই দে বন্ধি গাড়ী ভৰাই দে আহিব